Hi guys, কি খবৰ সকলে আশা কৰোঁ সকলোৰে ভাল। আজি জালপি খাই ভ্লগটো ষ্টাৰ্ট কৰিছোঁ। আজি যিহেতু কাতি বিহু, মানে মই এতিয়া গা পা ধুই উঠিলোঁ আৰু কাম চাম কৰি মেলি হ'ল। আজি উঠাত অকণমান দেৰি হ'ল, মানে যিহেতু কালি পাৰ্টি চাব গৈছিলোঁ, সভা লক্ষী পূজা সভা দিয়া মানে আমাৰ ইয়াতে। তো এতিয়া চব যা যোগাৰ হ'ল বাৰু। গধূলিকৈ ধুনীয়াকৈ প্ৰসাদ খাবলৈ ল'ৰাবোৰ আহিব। সৰু ল'ৰাবোৰ মানে ধেৰ আমাৰ গাঁৱৰ এনেকৈ আহে আৰু ঘৰে ঘৰে প্ৰসাদ খাবলৈ। চবেই কৰে প্ৰসাদ। তো এতিয়া চব যা যোগাৰ হৈ গ'ল, বুট মাহ চুট মাহ চব তিয়া মেলি হৈ গ'ল, চাকি তাকি ধুই মেলি। লগত দেখাইছোঁ ৰ'ব অকণমানকৈ। মানে কালি জেলপি লৈ আহিছিলোঁ যে সেয়া খাই আছোঁ এতিয়া। কালি আহোঁতে অকণমান দেৰি হ'ল, সেইকাৰণে মানে শুওঁতে দেৰি হ'ল যে, সেইকাৰণে উঠোঁতে অকণমান দেৰি হ'ল। ইয়াত বুট মাহ তিয়াই আছে, ইয়াত চাকি তিয়াই থৈছে। দিলে ভাল লাগিব। আপোনালোকক দেখাই চাম, চাৰি চাইডে চাকি পোহৰ ধুনীয়া লাগিব। আপোনালোককো দেখাম। চাহ কি বল দিছে, আৰু পানীখিনি খাব পাৰিলোঁ। হ্যাপি কাতি বিহু, হ্যাপি কাতি বিহু। নাৰিকল চাৰিকল আমাৰ কুটি মেলি হৈ গ'ল। তুমি কি কৰিছা? দেখা নাই নেকি? মায়ে চাদৰ ভাল কৰি দিলোঁ। আমাৰ মা কিবা এটা কৈ দিয়া। মই নাৰিকল কাটি আছো দেই। কি কৰিছ তহঁতি? কি কৰিছ? এতিয়া বাজিছে 4টা। ইয়াতে চব যোগাৰ কৰি মেলি হ'ল। মই আহিছোঁ অকণমান আইতাৰ তালে। কি কৰিছে বোলো চাই আহোঁ। যোগাৰ আইতাই কৰিলে নাজানো, তাকে বোলো চাই আহোঁ। এতিয়া গৈছোঁ, আইতা বাটতে ৰখি থকা দেখিছোঁ। আমাৰ কলপুলি চলপুলি ফুটি হৈ গ'ল, তুলসী ফুটি মেলি হৈ গ'ল। এতিয়া মাথা গধূলি হোৱা লগত চাই আছোঁ। যোগাৰ চোগাৰ কৰিছে আৰু ঢিলা কৰি দিবি দে। এইডাল বান্ধি আহিলোঁ লক্ষী পূজাৰ গাইজ আচলতে মোৰ অকণমান গাটো বেয়া হৈছে, মানে অকণমান কাহ টাইপৰ গাটো, মানে চৰ্দি লাগি অকণমান বেয়া টাইপৰ হৈ আছে। একো নাই বাৰু। তো আজি কাতি বিহু উপলক্ষে আমাৰ ধুনীয়াকৈ মানে আমাৰ ইয়াতনো কেনেকৈ উদযাপন কৰে মই আপোনালোকক দেখাম, চাব। ইয়াতে কলপুলি চলপুলি পুতিলে, তুলসী পুতিলে আৰু তো এইবিলাকক কি কৰোঁ আমি দেখা যাম। ধুনীয়াকৈ প্ৰসাদ চসাদ কৰি আমাৰনো কিদৰে উদযাপন কৰে সেইটো দেখাইছোঁ ৰ'ব। ইয়াতে আমাৰ চাকি দিয়া হ'ব মানে। কি হ'ল গাইজ, ইয়াতে মানে লক্ষী পূজাত মানে সেই জেওৰা দৰ্জা চৰ্জা মানে চুৰ কৰে, জপনা কোনোবা কাৰ জানো জপনা আমাৰ আহি পেলাই এই আধা ৰাস্তাত থৈ দিছে। চাকো কাৰ জপনা পাত্তা নাই। ইয়াতে ৰাতি আনি পেলাই ইয়াতে থৈ দিছে, কাৰ জপনা পাত্তা নাই, গম নাপাওঁ। ইয়াতে আছে, আনিবলৈও অহা নাই, সেয়াও অহা নাই। থাকক আৰু, যেতিয়া আনি তেতিয়া দি দিব লাগিব। ইয়াতে থৈ দিছে ৰাতি। গাইজ এডাল কল পুলিডাল কিমান ডাঙৰ দেখিছেনে? কেলে হাঁহিছা? ইয়াতে চাকি দিয়া হ'ব। কোনোবাই চাকি দিলেই, তাত চাকি দিলেই।
ইয়াত চাকি তাকি ধুই মেলি ৰখা হৈছে অকণমান দেৰিকৈ জ্বলাব লাগিব মই গধূলি হোৱালৈকে বাচ্ছা আছোঁ সন্ধিয়া পৰিলেই আৰু অকণমান গধূলি হ'ব দিব তেতিয়া চাকি জ্বলা যেতিয়া চব যোগাৰ কৰি মেলি হৈ গ'ল এতিয়া চাগে 7টামান বাজিছে ইয়াতে ধুনীয়াকৈ যোগাৰ চাকি তাকি জ্বলাই মেলি হৈ গ'ল আমাৰ ইয়াতে দেখিছেনে এতিয়া সৰু সৰু পোৱালিবোৰে খাব আহিছে ইয়াতে লাইট সৰু সৰু লিচু লাইট দি দিছোঁ এইবোৰ প্ৰসাদ খাব যাব লৈছে দেই আমাৰ ভাইটিও যাব লৈছে ইমান ধুনীয়া লাগিছে চাওকচোন গাইজ গোটেই ৰাস্তাতে চাকি থাকে মা ইমান ওচৰত কেলে দিছে মা য'ত থাকে তাতে ফটো ফুটাই থাকিব যেনেকৈ আছোঁ সেনেকৈ আছোঁ কিন্তু ঘৰতে থাকিম ন আৰু কিনো ওলাবলগীয়া আছে কাতি বিহুৰ বহুত শুভেচ্ছা থাকিলে মোৰ ফালৰ পৰা বহুত শুভকামনা আৰু শুভেচ্ছা আপোনালোকৰ ফালে কেনেকৈ কাতি বিহু পালন কৰে কমেণ্টত নিশ্চয় জনাব আমাৰ ফালে আমিনো কেনেকৈ পালন কৰোঁ সেইটো মই দেখাবলৈ চেষ্টা কৰি আছোঁ স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ ভিডিঅ'টো চাই থাকিব খালি ইয়াতে বুট মাহখিনি দিবলৈ বাকী আছে মানে এতিয়া দিয়া হোৱা নাই এতিয়া যিহেতু মানুহ অহাও নাই সেইকাৰণে মানে বুট মাহকেইটা অকণমান দেৰিকৈ দিব চাগে মা আচলতে দোকানলৈ গৈছে আজি হেনো আমাৰ ফালে এইটো মনা হয় যে আজি যদি মাছ নাখায় মানে কাতি মাহটো মাছ খাব নোৱাৰি সেইকাৰণে মায়ে দোকানলৈ গৈছে মাছ আনিবলৈ তো চাই যাব দেখাই যাম আজি ৰাস্তাটো ইমান ধুনীয়া লাগে ৰাস্তাটো ইমান ধুনীয়া লাগে দেখিবলৈ এই তিনিদিন মানে ধুনীয়াকৈ দেৱালীলৈকে মুঠতে ৰাস্তাটো জিলিকি থাকিব আৰু ইয়াতে গোহালি ঘৰত চাক দিয়া হৈছে এই গোহালি ঘৰত চাক দিয়া হৈছে আৰু চাকি জ্বলোৱা হৈছে কিঠক লাগে নংগে দিলি আজি ভিডিঅ'টো মানে ৰাতি বনাইছোঁ ন চ' আন্ধাৰ হ'ব প্লিজ বেয়া নাপাব অকণমান আন্ধাৰ হ'ব যিহেতু ৰাতি বনাইছোঁ গধূলিয়েতো আহিব ন সেই প্ৰসাদ খাবলৈ তো গধূলিয়ে মেইন মানে সেইখিনি হয় পূজাখিনি চব যোগাৰ কৰি মেলি হৈ গ'ল আমাৰ এতিয়া আজৰি খালি বুট মাহখিনি তাত দিবলৈ বাকী আছে তাৰপিছত সৰু পোৱালি কেইটামান আহিব মানে বহুতে আহিব আৰু কেইটামান নহয় বহুতে আহিব তাৰপিছত সিহঁতি এজন মানে ডাঙৰ মানুহ আহিব সেই ডাঙৰজনে মানে সৰু পোৱালিবোৰক এনেকৈ ভগাই দিয়ে মানে বুট মাহখিনি চবেই আমাৰ ৰাইজৰ মানে যিমান মানুহ আছে ন গোটেই ঘৰে ঘৰে যাব এনেকৈ মানে আমাৰ ইয়াত পালন কৰা হয় কাতি বিহু চাই যাব দেখা যাম মই যিখিনি দেখাব পাৰোঁ পোহৰটো নাই বাৰু তো যিখিনি পাৰোঁ সেইখিনি দেখাই যাম সেইখিনি চাই যাব দেই ইয়াতে প্ৰসাদ দিয়া হ'ল জানো কেতিয়া বিষ্ণুদাকতো ডাইৰেক্ট ইউটিউবত যাবি বা কৈছোঁ দা ইউটিউবত যাবি তো এতিয়া ইউটিউব চেনেল শুনছি নহয় মাজনী মৰলৈ মানুহতে আমাৰ মেমৰি দেউৰী হৈছে বানেই দিলোঁ
আমার মেমরি দেউরি আছে মা যা কৃষ্ণ